আজি বনাবলৈ লৈছোঁ গাহৰি মাংস আৰু খৰিচাৰ জোল আৰু তাৰ কাৰণে মই কাটি লৈছোঁ পিঁয়াজ, বিলাহী আৰু খৰিচা আছে। এইবিলাক দেখিছেই আদা নহৰু আৰু ধুনীয়াকৈ এতিয়া তেলত আদা নহৰু আৰু পিঁয়াজখিনি দিছোঁ। যিহেতু মই মছলা নিদিওঁ আৰু সেইকাৰণে আদা নহৰু অলপ সৰহকৈ দিছোঁ আৰু তাত জলকীয়া দিছোঁ আৰু এতিয়া ইয়াত দুটামান মিঠি গুটি আৰু পাঁচফোৰণ এড কৰি দিছোঁ। তাৰপিছত এয়া বইল কৰি থৈছিলোঁ গাহৰিখিনি। বইল গাহৰিখিনি এতিয়া তেলত দি দিওঁ। বেছিকৈ সিজাব নালাগে বাৰু, যিহেতু মই বইল কৰিয়ে থৈছিলোঁ। আৰু এইখিনি এতিয়া অলপ লৰাই চৰাই ঢাকি দিম আৰু ঢকাৰ পিছত অলপ সময় পিছত মই তাত হালধি দি দিম, যিহেতু অথনি মই হালধি দিয়া নাছিলোঁ। আৰু এতিয়া অলপ ঢাকি দিম। ঢাকি দিয়াৰ পাছত এতিয়া মই তাত দি দিছোঁ আলু আৰু আলুখিনি সিজালৈ অলপ ৰখিব লাগিব, যিহেতু সেইকাৰণে লৰাই চৰাই পূৰা আলুখিনি সিজাই লৈছোঁ। আলুখিনি সিজাই লোৱাৰ পিছত মই এতিয়া ইয়াত বিলাহী দি দিছোঁ। বিলাহী 3টা কাটি লৈছিলোঁ, যিহেতু কালাৰো আহিব লাগিব সেইকাৰণে। আৰু এতিয়া বিলাহীখিনি সিজি গ'ল ধুনীয়াকৈ, তাত পানী অলপ দি দিছোঁ আৰু যিহেতু মই খৰিচা দিম সেইকাৰণে খৰিচাখিনি এনেকৈ ডোখৰ খৰিচা দি দিছোঁ। অলপ সময় পিছত ঢাকি দিয়াৰ পিছত এয়া ধুনীয়াকৈ ৰেডি হৈ গৈছে খৰিচা আৰু গাহৰি মাংসৰ জোল। কালাৰটো বিলাহীটো কালাৰৰ কাৰণে দিছিলোঁ, কালাৰটো ধুনীয়া আহিছে, খাবলৈও চাগে ধুনীয়াই হ'ব নিশ্চয় আৰু বহুত টেষ্টি দেখিছে। নিশ্চয় ধুনীয়াই হ'ব খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাবচোন এবাৰ।